হেল্ল' ফ্ৰেণ্ডছ, ভাৰতবৰ্ষৰ আধাৰ কাৰ্ড প্ৰাপ্ত প্ৰথম মহিলাগৰাকী কোন আপুনি জানেনে? ৰঞ্জনা সোণোৱালে প্ৰথম ব্যক্তি যি নেকি ভাৰতত আধাৰ কাৰ্ড প্ৰাপ্ত মহিলা আছিল। মহাৰাষ্ট্ৰ ৰাজ্যৰ নন্দুৰবাৰ জিলাৰ এখন গাঁৱত 29 ছেপ্টেম্বৰ 2010 চনত আধাৰ কাৰ্ডৰ কাম আৰম্ভ হৈছিল আৰু এই মহিলাৰ আধাৰ কাৰ্ডখন সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ছাৰ আৰু সোনিয়া গান্ধী নিজে আহি আধাৰ কাৰ্ডখন দিছিল। আমি হয়তো সচৰাচৰ সকলোৱে শ্বপিং মলত বজাৰ কৰোঁ, কিন্তু বজাৰ কৰাৰ পিছত বস্তুটোত যিটো বাৰকোড স্কেন কৰা হয় সেই বাৰকোড স্কেন কৰি আমাৰ মূল্য নিৰ্ধাৰণ কৰি দিয়া হয় বা মূল্যৰ ৰিচিপ্টখন ওলায়। কিন্তু আমি জানোনে বাৰকোডৰ স্কেন কৰি কোনটো অংশ স্কেন কৰা হয়, কলা অংশটো নে বগা অংশটো? সচৰাচৰ আমাৰ ধাৰণা যে কলা অংশটো স্কেন কৰা হয় নহয়, কিন্তু তাতে বগা অংশটোহে স্কেন কৰা হয়।